हाग्रामायाबा मा ससमा गानदों आंथ' मिथिया। हाग्रामायाबा की ससमा पिन्दी आसे मयथ' नाजानो। स्पीड ब्रेकारखौ आं फुर्तियाव होआखै। डाम्पार गारिफोरनि जाब्रबथायनिफ्राय रैखा मोननो रायजोफोरनि दाबियावसो स्पीड ब्रेकारखौ होनाय जादों। स्पीड ब्रेकार तो मय फुर्ति दिया नायतो। स्पीड ब्रेकार तो मय फुर्ति दिमनि। हाग्रामा महिलारनि सरकार थानाय समाव दाङाबाजि जालायदोंमोन। दा बेफोर दाङाबाजिया फिन मानो जाफिनासै? 2012 2014 किमान गन्डगोल আছে এইবিলাক কথা কক এতিয়া কিয় গন্ডগোল হোৱা নাই কিয় 2012 পুনৰ হোৱা নাই কিয় 2008 পুনৰ হোৱা নাই क'क्राझारनिफ्राय कारिगावसिम थांनाय लामायावल' स्पीड ब्रेकार होदों होननायखौ लानानै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ हाग्रामा महिलारनिसिम मानि थाखाय स्पीड ब्रेकारखौ होनाय जादों बेनि फिननायखौ होदों। दिनै बाक्सा जिल्ला सालबारि महकुमानि सालबारि ब्लक इउपिपिएलनि सिङाव थानाय थिकियाजान भिसिडिसिनि दलिपारा गामियाव इउपिपिएल दोलोनि मावथिफोरखौ लोगो हमनाय हाबाफारियाव बाहागो लानानै बिटिआरनि गाहाय प्रमद बर' बिथाङा हाग्रामा महिलारनि बिबुंथिनि सायाव फिननाय होदों। आरोबाव बिथाङा खौरां बिजोंनि गेजेरजों मा फोरमायबावदों फै आबुङै मिथिनि। सबै आহি মোক ভাল হোৱা কৈছে। हाग्रामायाबा की ससमा पिन्दी আছে মইতো নাজানো। আপুনি অকল স্পীড ব্ৰেকাৰৰ কাম কৰিছে বুলি কৈছে। কাৰিগৰ পৰা কোকৰাঝাৰলৈকে অকল স্পীড ব্ৰেকাৰৰ কাম কৰিছে। তেখেতৰ গাড়ীবিলাক ডাম্পাৰবিলাকে যেতিয়া বহুত স্পীডত চলায় মানুহবিলাকে ভয় কৰে। এই কাৰণে স্পীড ব্ৰেকাৰ ৰাইজৰ দাবী দিছে। স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিয়া নাইতো। স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিম নেকি? যেতিয়া ডাম্পাৰবিলাকে গাড়ীটো মানুহ মাৰে বহুত মানুহ এক্সিডেণ্ট হয় তেতিয়া মানুহবিলাকে স্পীড ব্ৰেকাৰ ডিমাণ্ড কৰে তেতিয়া স্পীড ব্ৰেকাৰ এইখিনি কথাও পাহৰি গ'ল হাগ্ৰামা মহিলাৰী। চৰকাৰতো ইমান ধুনীয়া আছিলে তো তেতিয়া মানে ৰাস্তাবিলাক বনোৱা নাছিল স্পীড ব্ৰেকাৰ দিয়া নাছিলে নেকি? এইখিনি কথাও পাহৰি গ'লে তেখেতে আৰু কি কৰিব? পলিটিক্স কৰাৰ কাৰণে তেখেতৰ হয়তো আৰু মানে ইচ্ছা নাই এইকাৰণে এইবিলাক কথা কৈ আছে। স্পীড ব্ৰেকাৰৰ লৈ পেলাই ৰাজনীতি খেলিব পাৰে নেকি? বেলেগ কথা কওক, স্কুল কলেজ বনাওক, ইউনিভাৰ্চিটি বনাওক, মানৱ সম্পদ গঢ়ক, শান্তি কেনেকৈ আহিছে বিটিআৰত তেখেতৰ সময়ত 2008 2012 2014 কিমান গণ্ডগোল হৈ আছে এইবিলাক কথা কওক। এতিয়া কিয় গণ্ডগোল হোৱা নাই কিয় 2012 পুনৰ হোৱা নাই কিয় 2008 পুনৰ হোৱা নাই এই কথাবিলাক কওক। স্পীড ব্ৰেকাৰেদি কিবা ৰাজনীতি কৰিব পাৰে নেকি? 100 দিনৰ ভিতৰত মুখ্যমন্ত্ৰী সলনি হ'ব ভূপেন বৰাই কৈছে। কি কৈছে? 100 দিনৰ ভিতৰত মুখ্যমন্ত্ৰী সলনি হ'ব আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী। 100 দিনৰ ভিতৰত ভূপেন বৰাই কৈছে। ক'ৰ মুখ্যমন্ত্ৰী সলনি হ'ব? অসমৰ মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰী সলনি হোৱা নোহোৱাটো ভূপেন বৰাই কেনেকৈ ক'ব? অসমৰ সৰ্বকালৰ সকলোতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু অসমৰ ৰাইজৰ কাৰণে আৰম্ভণিৰ পৰা কোনোবা যদি খুব ভাল কাম কৰিছে অৰুণোদয়ৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ আছাম মালাৰ ৰাস্তা গাঁৱে ভূঞে কিমান কাম কৰিছে টাউনে চহৰে চবতকৈ বেছি কাম কৰিছে যোৱা 3টা বছৰত এইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে অকল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ এতিয়া এজন জনপ্ৰিয় নেতা হয়। গতিকে তেখেতৰ কথা ক'বলৈ ভূপেন বৰা ডাঙৰীয়াই কেনেকৈ মানে সাহস কৰিছে মইতো নাজানো। আবুল তাবুল বকা আৰম্ভ কৰিছে মানে হ'ব পাৰে। এনেইতো নাই আৰু ৰাজনীতিৰ দৰ্জা বন্ধ হৈ যাব আৰু